তো গাইজ এইফালে চিত্ৰাংগনা আৰু এইফালে বেটি ফুচকা খোৱাৰ কম্পিটিশ্যন হ'ব। এতিয়া কোনে জিকিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া আমাৰ বেটি খালে, এটা চিত্ৰাংগনাও খাইছে। এয়া ধৰ্মিকা এটা খাই দিলে আৰু এটা খাব আছে আৰু এই লগাই জলদি খোৱা, চিয়া খোৱা জলদি। এতিয়া এখন ধৰ্মিকা একটা খাই দিলে আৰু এক্সট্ৰা এই খোৱা দুইটা ঢুকাই দিলে হানিকে চিত্ৰাংগনা একেটা খাই। তুই এইফালে খাই আছে, বেটি দুটা খাই দিলে ফুচকা, এইফালে চিত্ৰাংগনা এতিয়া দুটা হ'ব। চাৰিটা দিয়া হৈছিলে ফুচকা। টাইম নেকি তুমি স্পাই কোৱা হলো স্পাই খাওয়া তেতিয়াহে না ৰিটান জিকিবই লাগে মানে যে গম পাইছে এইফালে গাইজ আমাৰ ধৰ্মিকা তিনটা খাই দিলে, চাৰিটা আছিলে ফুচকা কম্পিটিশ্যন। চিয়া এইফালে দুটা খালে, দুটা আছে। ভালকে খোৱা। হানিকা চিত্ৰাংগনা চিয়া খোৱা। খাতে উগাৰ কাৰণে একদম মানে একদম কম্পিটিশ্যন লাগে আৰু আই বলে 10,000 দি দে বুলি কৈ বাপ ৰে বাপ এই দেখো হানিকা ধৰ্মিকা আদায় কৰিলে এইফালে গাইজ জিকিলে আমাৰ বেটি উইনাৰ। নেটো খাই দিব গাইজ আমাৰ আজি ফুচকা খোৱা কম্পিটিশ্যনত বেটি জিকিলে। আমি এনে আৰু চাইছিলো আৰু এইফালে চিত্ৰাংগনা খাই আছে। এইফালে আমি এতিয়া ফুচকা খাম। এইফালে মই আছোঁ মাহী ঘৰত, আজি আহিলোঁ এতিয়া জাষ্ট অলপ আগত আহি পাইছোঁহি। এইফালে ফুচকা, এইফালে ফুচকাৰ পানী। হেল্ল' এভৰিৱান, নমস্কাৰ, মই সুষমা। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ সুষমা ব্লগ চেনেললৈ। তো আপোনালোকে দেখিছে মই মাহী ঘৰত আহিলোঁ আজি। মাহী ঘৰ অহা এতিয়া 2 ঘণ্টামান হ'ল। তো এয়া আমি বহিছোঁ, এয়া ফুচকা খাবলৈ লৈ আছোঁ। আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইমান ডাঙৰ ন যিহেতু গাইজ আজি বতৰ বহুত ধামাকা গৰম, তো আমি আৰু এইফালে ফুচকা খায়ো ভাল লাগিছে। বতৰ গৰম আৰু এইফালে ঠাণ্ডা তেতেলী পানীৰ লগত ফুচকা মজাই মজা আৰু। একদম বহুত টেষ্টি মজা লাগিছে খাই তো গাইজ আমি ফুচকা খাইছোঁ, খাই দিলোঁ মানে বহুত টেষ্টি হৈছে। বাইদেউ বনালে ধুনীয়াকৈ ফুচকা। যোনে কিমান খাব পাৰে, কোনে কিমান খাব ফুচকা চিয়াই এইফালে গাইজ পঢ়াই দিছে। এইফালে গাইজ মই বাইক ফেচিয়েল কৰিবলৈ লৈছোঁ। যাবি ছাৰ ফেচিয়েল দেই। আকৌ খাই আছা তুমি জ্বলা? তো এয়া গাইজ মই বাইক ফেচিয়েল কৰি দিছোঁ। এতিয়া ক্লিনিং কৰাৰ পাছত এতিয়া মই ডিটেইল লগাই দিছোঁ। 8 মিনিট থ'ম, 2 মিনিট মাছাজ কৰিম তেতিয়া।
তো গাইজ আজি মোৰ ভিডিঅ'টো আপোনালোকে সকলো চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আজি ইমানতে সমাপ্ত কৰিছোঁ বাই বাই